মোৰ পিছফালে থকা ফটোগ্ৰাফখন এখন পৃথিৱী বিখ্যাত ফটোগ্ৰাফ এলবাৰ্টো কৰ্ডা নামৰ এজন ব্যক্তিয়ে এই বিখ্যাত ফটোখন তুলিছিল তাত থকা ব্যক্তিজন সম্পৰ্কে বহুতে নাজানে বহুতে ভাবে তেওঁ কোনোবা ৰক ষ্টাৰ কোনোবা গায়ক কোনোবা ফিল্ম ষ্টাৰ অথবা খেলুৱৈ কিন্তু তেওঁ আসলতে আছিল এজন বিপ্লৱী এজন মাৰ্ক্সবাদী বিপ্লৱী আজি 14 জুন 1928 চনৰ আজিৰ দিনটোতে আৰ্জেণ্টিনাৰ ৰজাৰিঅত জন্মগ্ৰহণ কৰিছিল বিখ্যাত বিপ্লৱী আৰ্নেষ্টো চে গুয়েভাৰা তেওঁৰ নামটো চে গুয়েভাৰা বুলি বিখ্যাত যদিও তেওঁৰ আসলতে নাম আছিল আৰ্নেষ্টো গুয়েভাৰা তেওঁ যেতিয়া কিউবাৰ বিপ্লৱী যুদ্ধত অংশগ্ৰহণ কৰিছিল কিউবাৰ স্বাধীনতাৰ কাৰণে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল তেওঁৰ সতীৰ্থসকলে আৰ্জেণ্টিনাৰ হোৱাৰ কাৰণে তেওঁক চে বুলি মাতিছিল আৰু আৰ্জেণ্টিনাৰ তেওঁই ব্যক্তি আছিল কিউবাৰ এই বিপ্লৱীসকলৰ দলটোত আৰু তেনেকৈ তেওঁৰ নাম হৈ পৰিছিল চে গুয়েভাৰা আমি সকলোৱে জানো তেওঁ চে গুয়েভাৰা এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা চে গুয়েভাৰাই সৰুৰে পৰা এটা বাওঁপন্থী চিন্তাধাৰা এটা প্ৰগতিশীল মাৰ্ক্সবাদী চিন্তা চৰ্চাৰ এটা পৰিৱেশ পাইছিল বিভিন্ন কিতাপ পত্ৰ পঢ়িছিল প্ৰখৰ বুদ্ধিমত্তা প্ৰখৰ মেধাৱী চে গুয়েভাৰাই বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়িছিল আৰু সৰুৰে পৰাই মানুহৰ জীৱন সংগ্ৰাম সম্পৰ্কে তেওঁ আলোড়িত হৈছিল তেওঁৰ যিটো সেনসিটিভিটি সেই সেনসিটিভিটিত সেই কথা বতৰাবিলাকে তেওঁক স্পৰ্শ কৰিছিল কিন্তু বিপ্লৱী চে গুয়েভাৰা হোৱালৈ তেওঁৰ যি এই গতিপথ সেই গতিপথলৈ যদি আমি চাওঁ তেন্তে দেখা পাওঁ যে দুটা বিশেষ যাত্ৰাই তেওঁক আৰ্নেষ্টো গুয়েভাৰাৰ পৰা চে গুয়েভাৰা কৰিছিল মেডিকেল কলেজত পঢ়ি থাকোঁতে তেওঁ চিকিৎসক আছিল ডক্টৰ আৰ্নেষ্টো চে গুয়েভাৰা মেডিকেল কলেজত পঢ়ি থাকোঁতে অনুসন্ধিৎসু যিটো মন চে গুয়েভাৰা আছিল তেওঁ আৰু তেওঁৰ লগৰ বন্ধু আলবাৰ্টো গ্ৰানাডো তেওঁলোকে মটৰচাইকেলত উঠি সমগ্ৰ লেটিন আমেৰিকাখন ঘূৰাৰ এটা পৰিকল্পনা কৰিছিল সৰুৰে পৰাই খেলা ধূলা কৰাৰ উপৰি পঢ়া শুনা খুব প্ৰখৰ বুদ্ধিমত্তাৰ চে গুয়েভাৰাৰ এটা অনুসন্ধিৎসু মন আছিল বিশেষকৈ সমগ্ৰ পৃথিৱীখন তেওঁ চাব বিচাৰিছিল ঘূৰিব বিচাৰিছিল আৰু আৰম্ভণি কৰিব বিচাৰিছিল নিজৰ মাতৃভূমি আৰ্জেণ্টিনাৰ পৰা নিজৰ কাষৰ যিখিনি অঞ্চল নিজৰ ঠাই নিজৰ মহাদেশখনক লৈ লেটিন আমেৰিকা সমগ্ৰ লেটিন আমেৰিকাখন তেওঁলোকে এক্সপ্ল'ৰ কৰিব বিচাৰিছিল মেডিকেল কলেজৰ ছাত্ৰ হৈ থাকোঁতে শেষ পৰীক্ষা দিবলৈ বাকী আছে তাৰ আগে আগে দুয়োজনে ঠিক কৰিলে যে মটৰচাইকেলত উঠি সমগ্ৰ লেটিন আমেৰিকা তেওঁলোকে ঘূৰিব কথামতেই কাম এখন ডাঙৰ বুলেট তাত নাম দিলে তেওঁলোকে লা পডেৰোছা বুলি দি মাইটি ওৱান সেই বাইকত উঠিলে তেওঁলোকে আৰু 9 মাহৰ এটা যাত্ৰা তেওঁলোকে কৰিলে যি 9 মাহত আৰ্জেণ্টিনাৰ পৰা গৈ পেলাই পালেগৈ পেৰুৰ পৰা ভেনিজুৱেলাৰ পৰা ফ্লৰিডা মায়ামি হৈ পুনৰ ঘূৰি আহিলে আৰ্জেণ্টিনালৈ কাৰণ পৰীক্ষা দিবলৈ বাকী আছিল ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট শেষ পৰীক্ষা দিয়াৰ কথাটো আছিল মাকক কথা দি গৈছিল যাত্ৰা কৰাৰ আগে যে ঘূৰি আহি মই পৰীক্ষা দিম আৰু সেইকাৰণে ঘূৰি আহিছিল কিন্তু এই যিটো যাত্ৰা এই যাত্ৰাটোৱে সাংঘাতিকভাৱে চে গুয়েভাৰাৰ মনত প্ৰভাৱিত কৰিছিল সৰুতে কিতাপ পত্ৰ পঢ়িছিল একেবাৰে জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি বিভিন্ন কবিতা পাবলো নেৰুদালৈকে সকলো কিতাপ পত্ৰ পঢ়িছিল আৰু সেই কিতাপ পত্ৰৰ জৰিয়তে মানুহৰ দুখ দৰিদ্ৰতা মানৱ জীৱনৰ সন্মুখত থকা বিভিন্ন প্ৰত্যাহ্বান সম্পৰ্কে জানিছিল কিন্তু এই যিটো যাত্ৰা এই যাত্ৰাত নিজৰ চকুৰে লেটিন আমেৰিকাখনত চলি থকা বিভিন্ন ঘটনাৱলী মানুহৰ দুখ দুৰ্দশা দৰিদ্ৰতা সেই সম্পৰ্কে নিজ চকুৰে তেওঁ দেখা পায় আৰু ই গভীৰভাৱে সাজ পেলাইছে যে বাস্তৱতাটো কি জীৱনটো আসলতে কেনেকুৱা আৰু বিশেষকৈ এজন ডক্টৰ হোৱাৰ পিছতো যেতিয়া এগৰাকী ৰোগীক বচাব নোৱাৰে কাৰণ ৰোগীগৰাকীৰ হাতত পৰ্যাপ্ত পইচা নাই ৰোগীগৰাকীৰ হাতত মেডিচিন কিনিব পৰা ক্ষমতা নাই তেনেকুৱা এক পৰিৱেশত চে গুয়েভাৰা পৰিৱৰ্তন হৈছিল লেটিন আমেৰিকাৰ আৰ্জেণ্টিনাৰ পৰা যিয়ে যাত্ৰা আৰম্ভ কৰিছিল এই যাত্ৰাত আৰ্জেণ্টিনাৰ পৰা যিয়ে যাত্ৰা আৰম্ভ কৰিছিল এই যাত্ৰাৰ জৰিয়তে তেওঁ সোমাই পৰিছিল চিলিত কপাৰ খনিত তামৰ খনিত কপাৰ মাইন্সত কাম কৰি থকা শ্ৰমিকসকলৰ দুৰৱস্থা দেখা গৈছে কি ধৰণে চিলিৰ সেই কপাৰ মাইনবিলাক নিয়ন্ত্ৰণ কৰিছিল বিৰাট ডাঙৰ ধনী পুঁজিপতিয়ে
বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ USA নিয়ন্ত্ৰণত থকা কিছুমান ব্যৱসায়ীয়ে সমগ্ৰ লেটিন আমেৰিকাখন সেই সময়ত তেওঁলোকৰ আমোদ প্ৰমোদ বিনোদন আৰু গোটেই লুটিপুটি খোৱাৰ এটা কলনি হিচাপে ব্যৱহাৰ কৰিছিল গোটেই লেটিন আমেৰিকাখন USA এখানে বিভিন্ন ঠাইত হেয়া দেখা পাও কি ধৰণে ইউনাইটেড ফ্ৰুট কোম্পানীয়ে কিউবাত এটা ডিক্টেটৰশিপ চলাইছিল এটা বিভিন্ন কোম্পানী বিলাকে গোটেই লেটিন আমেৰিকাখন লুটিপুটি খাইছিল আৰু চিলিত দেখা পায় কি ধৰণে কপাৰ মাইনত থকা শ্ৰমিকসকলৰ অৱস্থা তেওঁ দেখা পাইছিল তেওঁ দেখা পাইছিল সেই কপাৰ খনিত কাম কৰি থকা শ্ৰমিকসকলক সংগঠিত কৰিবলৈ যাওঁতে যিসকল কমিউনিষ্ট আছিল সেই কমিউনিষ্টসকলৰ ওপৰত কি ধৰণে অকথ্য নিৰ্যাতন চলিছিল আৰু কমিউনিষ্টসকলে শ্ৰমিকসকলক সংগঠিত কৰিব বিচাৰিছিল তেওঁ তাৰ পৰা যেতিয়া গৈ পেলাই পাইছিল গৈ ভেনিজুৱেলা দেখা পাইছিল কুষ্ঠ ৰোগীসকলক যি কুষ্ঠ ৰোগীসকলক বেলেগকৈ ৰখা গৈছিল তেওঁলোকক সেক্লিউট কৰি ৰখা গৈছিল লেপাৰ কলনীত তেওঁলোকক ৰখা গৈছিল লেপাৰ কলনীত তেওঁ আৰু তেওঁৰ বন্ধু এলবাৰ্টো গ্ৰানাৰ তেওঁলোকে লেপাৰসকলক তেওঁলোক কুষ্ঠ ৰোগীসকলক শুশ্ৰূষা কৰিছিল তেওঁলোকৰ এইটো মন আছিল দীৰ্ঘদিন ধৰি তেওঁৰ বন্ধু এলবাৰ্টো গ্ৰানাৰো বায়'কেমিষ্ট আছিল দুয়োজনৰে মেডিকেলৰে ছাত্ৰ আছিল সেইকাৰণে তেওঁলোকক চাইছিল এই লেপাৰ কলনীত থকা সেই কুষ্ঠ ৰোগীসকলৰ কাষত তেওঁলোকে থিয় দিছিল তেওঁলোকে আৰু এই গোটেই যাত্ৰা পথত সেই ধৰণৰ বিভিন্ন ঘটনা হ'ল পুৰণি গোটেই ইতিহাস লেটিন আমেৰিকাৰ মাচু পিকু ইতিহাস সেইবিলাক দেখা পাইছিল বিভিন্ন মৰুভূমিৰ মাজেৰে পাৰ হৈ গৈছিল আৰু কৃষকসকলৰ যি অৱস্থা পেৰুৰ কৃষকসকলৰ যি অৱস্থা পেৰুৰ সেই কৃষকসকলৰ অৱস্থা দেখিছিল কি ধৰণেৰে ডাঙৰ ডাঙৰ কোম্পানী বিলাকে সেই কৃষকসকলক লুণ্ঠন কৰিছিল এই গোটেই প্ৰথম যাত্ৰাটোৱে পঢ়ি থকা ঘটনাবোৰ পঢ়া আৰু কৰা দুটা বস্তু পঢ়ি থকা বস্তুবোৰ বাস্তৱত দেখাৰ সুযোগ সৃষ্টি কৰিছিল এই প্ৰথম যাত্ৰাই চে গুয়েভাৰাৰ বিপ্লৱী মানে আৰ্নেষ্টো গুয়েভাৰাৰ পৰা চে গুয়েভাৰালৈ ৰূপান্তৰ হোৱাৰ প্ৰথম পদক্ষেপ বুলি ক'ব পৰা যায় প্ৰথম ষ্টেপ আছিল এইটো ইয়াৰ পিছত তেওঁ ঘূৰি আহি মেডিকেল ডিগ্ৰীটো তেওঁ কমপ্লিট তাৰ পিছত তেওঁৰ আচলতে নেক্সট যাত্ৰাটো আৰম্ভ হয় যিটো আছিল এটা পলিটিকেল যাত্ৰা এটা ৰাজনৈতিক যাত্ৰা আৰু প্ৰথম যাত্ৰাটোতে শেষৰ ফালে তেওঁ উপলব্ধি কৰিছিল কি ধৰণে যেতিয়া মুক্তিকামী মানুহে পৰিৱৰ্তনৰ কাৰণে আৱাজ তুলিছিল সংঘবদ্ধ হৈছিল সংগ্ৰাম কৰিছিল কেনেকৈ সেই সংগ্ৰামবিলাকক মখিমূৰ কৰি দিয়া হয় সেই সম্পৰ্কে তেওঁ দেখা পাইছিল আৰু কি ধৰণে বলিভিয়াত কি ধৰণে এটা ডিক্টেটৰশিপ চলিছিল সেইবিলাক দেখা পাইছিল দ্বিতীয় যিটো ৰাজনৈতিক যাত্ৰা সেই দ্বিতীয় ৰাজনৈতিক যাত্ৰাটো আৰম্ভ হৈছিল গুৱাটেমালাত তাত লগ পাইছিল হিলডা গেডা নামৰ এগৰাকী পেৰু কমিউনিষ্ট পাৰ্টিৰ এগৰাকী মহিলা সেই মহিলাগৰাকীয়ে চে গুয়েভাৰাক প্ৰায়োগিক দিশত সাংগঠনিক দিশত পুৰঠ কৰি তুলিছিল তেতিয়া গুৱাটেমালাত নতুনকৈ এখন চৰকাৰ গঠন আছিল সেই চৰকাৰখন আছিলে এখন বাওঁপন্থী চৰকাৰ জেকব আৰবেন্সৰ নেতৃত্বত এখন বাওঁপন্থী চৰকাৰ গঠন হৈছিল আৰু সেই বাওঁপন্থী চৰকাৰখনে কৃষকসকলৰ হাতত মাটি তুলি দিছিল শ্ৰমিকসকলৰ নিজৰ অধিকাৰ সুৰক্ষিত কৰিছিল আৰু যেতিয়া এই কামবিলাক কৰাৰ কাৰণে যেতিয়া কৃষকৰ হাতত মাটি তুলি দিছিল তেতিয়া বৃহৎ ফ্ৰুট কোম্পানীবিলাকৰ বিশেষকৈ সাংঘাতিকভাৱে লোকচান হৈছিল আমেৰিকাৰ কোম্পানীবিলাকৰ লোকচান হৈছিল কাৰণ তেওঁলোকে তাত এটা মনোপলি বা একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল তেনেকুৱা এটা সময়ত এই আমেৰিকা বেকড CIA তেওঁলোকে লাগি জেকব আৰবেন্সৰ যি চৰকাৰ সেই চৰকাৰখন ভাঙি দিছে ইয়াৰ মাজতেই চে গুয়েভাৰাৰ সন্মুখত এই ঘটনাবোৰ যেতিয়া ঘটিছিল তেওঁ জেকব আৰবেন্সৰ চৰকাৰখনৰ বিভিন্ন মানুহৰ সৈতে তেওঁৰ এইটো সময়ত চিনাকি হৈছিল আৰু কি ধৰণে তেওঁলোকে তাত কৃষকৰ হাতত মাটি তুলি দিয়া যিটো আমি লেণ্ড ৰিফৰ্ম বুলি কওঁ সেই লেণ্ড ৰিফৰ্মৰ লগত জড়িত ঘটনাৱলী সম্পৰ্কত তেওঁৰ এক্সপিৰিয়েঞ্চ হৈছিল শ্ৰমিকৰ অধিকাৰ মানুহৰ অধিকাৰবোৰ শিক্ষা স্বাস্থ্য এই ধৰণৰ কামবিলাক যেতিয়া সন্মুখৰ পৰা তেওঁ দেখাৰ সুযোগ হৈছিল কিন্তু যেতিয়া এই ধৰণে কৰি পেলাই এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখন যেতিয়া CIA বেকড এটা বুলি কয় এটা অভ্যুত্থানৰ মাজেদি যেতিয়া ভাঙি দিয়া হয় তেতিয়া
চে গুয়েভাৰা কনভিন্সড হৈছিল যে এই নৃশংস যি ব্যৱস্থা পুঁজিবাদী ব্যৱস্থা সেই ব্যৱস্থাটোক উফৰাব লাগিব আৰু উফৰোৱাৰ কামটো যদি কৰিব লাগে মানুহৰ দুখ দুৰ্দশাৰ আঁৰত থকা এই পুঁজিবাদী ব্যৱস্থাটোক যদি উফৰোৱাৰ কামটো কৰিব লাগে সেই কামটো কৰিব লাগিব সংগঠনৰ মাজত সংগঠন গুৱাটামালাত যেতিয়া এই ধৰণৰে আৰবেঞ্চৰ সাপোৰ্টাৰ সকলক ধৰা হৈছিল তেতিয়া তাৰ পৰা হিলডা গেডা আৰু চে গুয়েভাৰা তেওঁলোক তাৰ পৰা গুচি আহিছিল তেওঁলোকক পঠিয়াই দিয়া হৈছিল যেটো তেওঁ আৰ্জেণ্টিনাৰ নাগৰিক আছিল তাৰ পৰা তেওঁলোক আহি পাইছিল মেক্সিকোত আৰু মেক্সিকোত হৈছিল এটা ঐতিহাসিক মিলন মেক্সিকোত তেওঁ লগ পাইছিল ফিডেল কাষ্ট্ৰো 26 জুলাই মুভমেন্ট ইতিমধ্যে কিউবাত এটা সাংঘাতিক অভ্যুত্থানৰ সৃষ্টি হৈছিল বাটিস্তা গ্যাংষ্টাৰৰ লেখিয়া তেওঁলোক গ্যাংষ্টাৰৰ নিচিনা গোটেই কিউবাখন তেওঁলোকৰ আনন্দ বিনোদন আৰু কিউবাখন লুণ্ঠন কৰাৰ কাৰণে বিভিন্ন আমেৰিকান কোম্পানীক তেওঁলোকে সহায় কৰিছিল আৰু তাতে এটা ডিক্টেটৰশ্বিপ চলিছিল ফালজিনো বাটিস্টাৰ ডিক্টেটৰশ্বিপ চলিছিল আৰু সেই ডিক্টেটৰশ্বিপৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল ফিডেল কাষ্ট্ৰো আৰু তেওঁৰ বন্ধুসকলে কিন্তু তেওঁলোকে প্ৰথম যেটো 26 জুলাই মুভমেন্ট তেওঁলোকে যেটো আৰম্ভ কৰিছিল তেওঁলোকে যেটো সংগ্ৰাম আৰম্ভ কৰিছিল এটা গণতান্ত্ৰিকভাৱে তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰথমতে আৰম্ভ কৰিছিল তাৰ পিছত তেওঁলোকে তাতে ইউনিভাৰ্চিটিৰ ছাত্ৰসকলে যি আন্দোলন আৰম্ভ কৰিছিল হিয়া মকিমুৰ কৰি দিয়া হৈছিল হিয়া সম্পূৰ্ণ তছনছ কৰি দিয়া হৈছিল আৰু তেতিয়া মেক্সিকোলে ফিডেল কাষ্ট্ৰো আৰু তেওঁলোকৰ গ্ৰুপৰ মানুহখিনি আহিছিল আৰু মেক্সিকোত তেওঁলোকে পৰিকল্পনা কৰিছিল কিউবাক তেওঁলোকে স্বাধীন কৰিব কিউবাৰ বিপ্লৱ কৰিব আৰু তাতেই চে গুয়েভাৰাই লগ পাইছিল ফিডেল কাষ্ট্ৰো তেওঁলোকে আলোচনা কৰিছিল কথা পাতিছিল গোটেই ৰাতিটো কথা পাতিছিল আৰু তেওঁলোকে ঠিক কৰিছিল যে যেহেতু সকলো গণতান্ত্ৰিক পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছিল আৰু গোটেই সমগ্ৰ লেটিন আমেৰিকাত কেৱল কিউবাই নহয় সমগ্ৰ লেটিন আমেৰিকাত যেটো পৰিৱেশ সেই পৰিৱেশত গণতান্ত্ৰিক কাৰ্যকলাপৰ সকলো পৰিসীমা শেষ হৈ গৈছে সকলো তাতে আৰু কাম কৰিব পৰা নাযায় গণতান্ত্ৰিকভাৱে এই ধৰণে ডিক্টেটৰশ্বিপ চলিছে মানুহে স্বাধীনভাৱে আন্দোলন কৰিব নোৱাৰে গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰে নিজৰ মাত মাতিব নোৱাৰে সকলো শেষ কৰি দিয়া হৈছিল আৰু তেতিয়া একমাত্ৰ সশস্ত্ৰ সংগ্ৰামে একমাত্ৰ পথ বুলি তেওঁলোকে আচলতে সিদ্ধান্ত এটাত উপনীত হৈছিল এই কিউবাৰ বিপ্লৱৰ যাত্ৰাপথত ফিডেল কাষ্ট্ৰোৰ লগত চে গুয়েভাৰাই অংশগ্ৰহণ কৰিছিল তেওঁ মেডিকেল এজন ডক্টৰ হিচাপে তেওঁ অংশগ্ৰহণ কৰিছিল কিন্তু এই গোটেই প্ৰচেছটো তেওঁ সম্পূৰ্ণ এজন বিপ্লৱী হিচাপে কেৱল ডক্টৰ মানে ছলজাৰসকলক সহায় কৰিব সেইটো নহয় বৰঞ্চ তাত হাতে কামে বন্দুক লৈ সংগ্ৰামত তেওঁ চে গুয়েভাৰা তাত নামি পৰিছিল কেৱল 82 জন মানুহক লৈ গ্ৰানমা বুলি এখন সৰু নাৱত তেওঁলোকে উঠি কিউবাৰ সিয়েৰা মেষ্ট্ৰাত তেওঁ গৈ পাইছিল আৰু তেনেকৈ তাত বিপ্লৱ আৰম্ভ হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আমি দেখা পালো কি ধৰণে কিউবাক এখন স্বাধীন দেশ হিচাপে তেওঁলোকে তুলিছিল চে গুয়েভাৰাৰ গোটেই ধাৰণাটো কেৱল কিউবাক লৈ নাছিল কেৱল আৰ্জেণ্টিনাৰ এজন মানুহ ভাবিব লগা কথাটো হৈছে যে চে গুয়েভাৰা আছিল এজন আৰ্জেণ্টিনাৰ মানুহ কিন্তু তেওঁ বিপ্লৱী কৰ্মকাণ্ড কৰিছিল গৈ কিউবাত কিয় কাৰণ তেওঁ এই কথা ভালদৰে জানিছিল তেওঁ এই কথা বুজিছিল যে আমি সমগ্ৰ পৃথিৱীৰ বিভিন্ন দেশত থকা খাটি খোৱা মানুহৰ কথা যদি আমি চিন্তা নকৰো সকলোৰে মুক্তিৰ বাবে আমি যদি যুঁজ নিদিও তেন্তে কেৱল এখন দেশ আমি মুক্ত কৰিলাম কেৱল কিউবাতে বিপ্লৱ কৰি চে গুয়েভাৰা আবদ্ধ হৈ থকা নাছিল কাৰণ চে গুয়েভাৰাৰ গোটেই চিন্তা চৰ্চা আছিল আন্তৰ্জাতিক সমগ্ৰ পৃথিৱীৰ বাবে তেওঁ চিন্তা চৰ্চা কৰিছিল তেওঁ যেতিয়া চিন্তা কৰিছিল আৰ্জেণ্টিনাৰ কথা তেওঁ চিন্তা কৰিছিল ভেনিজুৱেলাৰ কথা তেওঁ চিন্তা কৰিছিল সমগ্ৰ লেটিন আমেৰিকাৰ কথা তেওঁ চিন্তা কৰিছিল আফ্ৰিকাৰ কথা তেওঁ চিন্তা কৰিছিল ভাৰতবৰ্ষৰ কথা সমগ্ৰ পৃথিৱীৰ শোষিত মানুহৰ মুক্তিৰ কাৰণে চিন্তা কৰা চে গুয়েভাৰাই নিজকে কিউবাত আবদ্ধ কৰি ৰাখিব পৰা নাছিল সেইবাবে তেওঁ কিউবাৰ পৰা গৈ পাইছিল কংগো আফ্ৰিকা আৰু পিছত বলিভিয়া কিন্তু তাৰ মাজত তেওঁ যেতিয়া কিউবাৰ ফাইনেন্স মিনিষ্টাৰ হৈ আছিল তেওঁ বিভিন্ন দেশ ঘূৰিছিল ভাৰতবৰ্ষলৈ আহিছিল ভাৰতবৰ্ষত
কৃষি ক্ষেত্ৰত চলা যিবিলাক পৰিৱৰ্তন সেইবিলাক তেওঁ লক্ষ্য কৰিছিল আলোচনা কৰিছিল আমাৰ ইয়াৰ এগ্ৰিকালচাৰ মিনিষ্টাৰৰ সৈতে ইয়াৰ বিভিন্ন মানুহৰ সৈতে তেওঁ লগ কৰিছিল ইয়াৰ দৰিদ্ৰতা সম্পৰ্কেও তেওঁ মন কৰিছিল এই গোটেই পৃথিৱীৰ বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহ আফ্ৰিকাৰ দেশসমূহ লেটিন আমেৰিকাৰ দেশসমূহ সকলোকে ঐক্যবদ্ধ কৰিব বিচাৰিছিল আৰু সেই মানসেৰে তেওঁ সমগ্ৰ পৃথিৱীত এক বিপ্লৱী পৰিস্থিতি বিপ্লৱ সংগঠিত কৰিব বিচাৰিছিল যদি বিপ্লৱী পৰিস্থিতি থাকিব তাতে বিপ্লৱ সংগঠিত কৰাৰ কথা তেওঁ চিন্তা কৰিছিল আৰু তাৰ কাৰণে তেওঁ কংগোলৈও গৈছিল কিন্তু কংগোত অৱশ্যে বিপ্লৱী পৰিস্থিতি নাছিল বুলি তেওঁ কয় আৰু তাৰপিছত বলিভিয়াত গৈছিল বলিভিয়াত 1967 চনৰ 9 অক্টোবৰত তেওঁৰ মৃত্যু হয় কাৰণ চে গুয়েভাৰাৰ বিপ্লৱৰ যি বাৰ্তা সেই বিপ্লৱৰ বাৰ্তাই সমগ্ৰ পৃথিৱীকে আলোড়িত কৰিছিল আৰু সেই সময়ত ভিয়েটনামে সাংঘাতিকভাৱে মানুহক উৎসাহিত কৰিছিল মুক্তিকামী মানুহৰ সমাজতান্ত্ৰিক চিন্তা বিশ্বাসী মানুহক সাংঘাতিকভাৱে উৎসাহিত কৰিছিল চে গুয়েভাৰাক 9 অক্টোবৰত হত্যা কৰা হৈছিল বলিভিয়াৰ মিলিটাৰী আৰু সিআইএৰ সহযোগত তেওঁক চাৰিফালৰ পৰা ঘেৰাও কৰি ৰখা হৈছিল আৰু তেওঁৰ হাতত সেই সময়ত অস্ত্ৰ শস্ত্ৰ সকলো প্ৰায় শেষ হৈ গৈছিল তেওঁক শুট কৰি হত্যা কৰা হৈছিল তেওঁক এখন স্কুলত আবদ্ধ কৰি ৰখা হৈছিল বহুত সময় আৰু তাৰ পিছত মাৰিও সালাজাৰ নামৰ এজন সৈনিকক তেওঁক শুট কৰিবলৈ অৰ্ডাৰ দিয়া হৈছিল মাৰিও সালাজাৰে চে গুয়েভাৰাৰ সন্মুখত থিয় হৈ তেওঁক শুট কৰিব পৰা নাছিল চে গুয়েভাৰাৰ ব্যক্তিত্ব এনেকুৱা আছিল তেওঁ শুট কৰিব পৰা নাছিল কিন্তু চে গুয়েভাৰাই সেই সময়ত তেওঁ কৈছিলে যে ভালকৈ গুলিটো টোৱা তই মাত্ৰ এজন মানুহকহে মাৰিবি ভালকৈ গুলিটো টোৱা ইমান চিন্তা কৰিবলগীয়া একো নাই তই এজন মানুহকহে মাৰিবলৈ ওলাই আছ আৰু সেই মাৰিও সালাজাৰক 2006 চনত কিউবাৰ চৰকাৰে তেওঁৰ চকুৰ অপাৰেশ্যন কৰোৱা হৈছিল তেওঁ কিউবাৰ চৰকাৰে সেই অপাৰেশ্যন কৰিছিল যিজনে চে গুয়েভাৰাক হত্যা কৰিছিল সেই হত্যাকাৰীক কিন্তু সমাজতান্ত্ৰিক কিউবাই 2006 চনত তেওঁৰ চকুৰ অপাৰেশ্যন কৰাইছিল বলিভিয়াৰ এজন নাগৰিক তেওঁৰ হাতত সিমানখিনি পইচা নাছিল তেওঁ তেনেকুৱা এটা তথৈবচ অৱস্থালৈ গৈছিল এই শ্বুট কৰা সৈনিকজন ফ্ৰী অফ কষ্ট কিউবাৰ ডক্টৰে তেওঁ চিকিৎসা কৰিছিল আৰু যে চে গুয়েভাৰাই কৈছিল যে শ্বুট কৰ মোক একো চিন্তা কৰিবলগীয়া নাই তই এজন মানুহকহে মাৰি আছ তাৰ অন্তৰ্নিহিত কথাটো আচলতে বহুত ডাঙৰ এই ঘটনা ঘটাৰ 2 বছৰ আগে উৰুগুৱেৰ এখন মেগাজিন নাম মাৰ্চা এই মাৰ্চাত এটা বিখ্যাত প্ৰবন্ধ লিখিছিল ম্যান এণ্ড ছ'চিয়েলিজম কিউবাই মানুহ এজনক কি ধৰণে নিৰ্মাণ কৰিব এটা নতুন সমাজতান্ত্ৰিক ব্যৱস্থা এটা মানুহ এজনক কি ধৰণে নিৰ্মাণ কৰা মানুহে আছিল মূল কেন্দ্ৰবিন্দু যেতিয়া কৈছিল যে শ্বুট কৰ তই এটা মানুহকহে মাৰি আছ কাৰণ পৃথিৱীত সমগ্ৰ পৃথিৱীত প্ৰত্যেক দিনাখন বিভিন্ন মানুহ মৃত্যুবৰণ কৰিব লগা হয় দৰিদ্ৰতাৰ কাৰণে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব লগা হয় তেনে এক স্থলত এজন মানুহক তই মাৰিছ ইমান কিয় চিন্তা কৰিছ সেই অৰ্থত আচলতে চে গুয়েভাৰাই গোটেই কথাখিনি কৈছিল কাৰণ ম্যান এণ্ড ছ'চিয়েলিজম ইন কিউবা এটা নতুন মানুহৰ সম্পৰ্কত চে গুয়েভাৰাৰ ধাৰণা কি আছে এজন নতুন মানুহ আমি কি ধৰণৰ হ'ব নতুন যুগৰ নতুন মানুহজন কেনেকুৱা সেই সম্পৰ্কে তেওঁ এটা ধাৰণা দি গৈছিল আৰু তেওঁৰ সমগ্ৰ বিপ্লৱী কাৰ্যকলাপ আছিল মানুহক কেন্দ্ৰ চে গুয়েভাৰাৰ যি চিন্তা সমাজতান্ত্ৰিক চিন্তা মানুহক কেন্দ্ৰ কৰি যি চিন্তা মানুহৰ ভাল হোৱা মানুহৰ উন্নতি হোৱা সকলো মানুহ হিচাপে জীয়াই থকা তাৰ জ্বলন্ত উদাহৰণ হিচাপে চে গুয়েভাৰাৰ আদৰ্শই আজি পৃথিৱীৰ কোটি কোটি মুক্তিকামী মানুহক প্ৰেৰণা দিয়ে কিউবাই চে গুয়েভাৰাৰ আদৰ্শক সন্মুখত তুলি ধৰি ৰাখে যি কিউবা সাংঘাতিকভাৱে পশ্চাৎপদ আছিল সেই কিউবাই শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা লাভ কৰিলে যি আনকি যিখন দেশে তেওঁলোকক বাৰে বাৰে আক্ৰমণ কৰি থাকে বাৰে বাৰে অকথ্য নিৰ্যাতন চলাই থাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসা সেৱাকো প্ৰত্যাহ্বান জনাব পৰা এক ব্যৱস্থা কিউবাই গঢ়ি তুলিলে আজি যেতিয়া পেণ্ডেমিকৰ সময়ত বিভিন্ন ঠাইত
তেওঁলোকে ডক্টৰ ৰপ্তানি কৰিলে কিউবাই। জ্বলন্ত উদাহৰণ সমগ্ৰ পৃথিৱীৰ কাৰণে, সাংঘাতিক উদাহৰণ সমগ্ৰ পৃথিৱীৰ কাৰণে কি ধৰণেৰে কিউবাই ডক্টৰ ৰপ্তানি কৰে, যেতিয়া আমেৰিকাই আৰ্মছ সশস্ত্ৰ যেতিয়া যি সময়ত আমেৰিকাই অস্ত্ৰ শস্ত্ৰ ৰপ্তানি কৰে, সেই সময়ত কিউবাই ডক্টৰ ৰপ্তানি কৰে। এই আছিল চে গুয়েভাৰাৰ আদৰ্শৰে নিৰ্মিত কিউবা। চিকিৎসা সেৱা, স্বাস্থ্য, এই সকলো দিশত এক উজ্জ্বল নক্ষত্ৰ হিচাপে থিয় দিছিল কিউবাই। আমি আজি যিসকলে চে গুয়েভাৰাক সোঁৱৰিছোঁ, আমাৰ সন্মুখত আজিৰ সময়ত ভাৰতবৰ্ষত প্ৰত্যাহ্বান হৈছে মানুহৰ জীৱনৰ মান কি ধৰণে উন্নত কৰিব পাৰি সেই সম্পৰ্কে চিন্তা কৰা, তাৰ কাৰণে সংগ্ৰাম কৰা। আজি সমগ্ৰ পৃথিৱীত বিভিন্ন ঠাইত কি ধৰণেৰে কিছুমান ডিক্টেটৰশ্বিপ স্থাপন আছে। আমি দেখা পাইছোঁ ভাৰতবৰ্ষতো কেনেকৈ গণতন্ত্ৰৰ ওপৰত সাংঘাতিক প্ৰত্যাহ্বান আহিছে। ভাৰতবৰ্ষতো যেনেকৈ গণতন্ত্ৰৰ ওপৰত প্ৰত্যাহ্বান আহিছে, তেনেকৈ মানুহৰ জীৱন জীৱিকাৰ সংগ্ৰামখন তীব্ৰতৰ হৈছে। আজিও শ্ৰমিকসকলে তেওঁলোকৰ যি মজুৰি, সেই প্ৰকৃত মজুৰিৰ পৰা বঞ্চিত। কৃষকসকলৰ যি উৎপাদিত ফচল, সেই উৎপাদিত ফচলৰ ন্যায্য মূল্য নাপায়। আজি শিক্ষাৰ কাৰণে এতিয়াও হাহাকাৰ কৰিব লগা হয়। শিক্ষাৰ পিছত এটা সঠিকভাৱে এটা চাকৰি পোৱাৰ কাৰণে হাহাকাৰ কৰিব লগা হয়। এই অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ যিখন যুঁজ, এই যুঁজখন আগুৱাই নিয়াৰ মাজেৰে আমি চে গুয়েভাৰাক সঁচা অৰ্থত স্মৰণ কৰা হ'ব। আৰু এই যুঁজখন আগুৱাই নিয়াৰ মাজেৰে চে গুয়েভাৰাই দেখা সমাজতন্ত্ৰৰ সপোন বাস্তৱায়িত কৰাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়িম। ধন্যবাদ।